নমস্কাৰ সকলোকে আন এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি আপোনালোকক এখন বিয়া দেখুৱাম গতিকে বলকচোন চাওঁ আপোনালোকে যে কেতিয়াবা ভিডিঅ'ত এজনী ভণ্টি দেখা পায় তাইৰ বিয়া আৰু এয়া হৈছে তাইৰ মেহেন্দি চেৰিমনিৰ কিছু অংশ আচলতে এই বিয়াৰ দিনবিলাক আমাৰ বাবে খুব বেছি স্পেচিয়েল বহুত বেছি বিশেষ গতিকে ইমান বেছি ব্যস্ততাৰ মাজতো কেতিয়াবা দুই এটা সৰু সৰু ভিডিঅ' ৰাখি থোৱা যায় ফোনত আৰু সেইখিনিকে মিলাই মই এটি ডাঙৰ ভিডিঅ' প্ৰস্তুত কৰিছোঁ আচলতে বিয়া বুলি ক'লে এক বহুত ডাঙৰ আয়োজন বিয়া বুলি ক'লে ভয় অজান আশংকা নতুন ঘৰখন বা কেনেকুৱা হয় মা দেউতাক এৰি আমি কেনেকৈ থাকিম এনেকুৱা প্ৰত্যেকগৰাকী কইনা মানে প্ৰত্যেকগৰাকী ছোৱালীৰ মনতে এটা ভয় হয় প্ৰশ্ন হয় আৰু এনেকুৱা হ'বই এইটো একদম স্বাভাৱিক কিন্তু এনেকুৱা সৰু সৰু ভিডিঅ'বিলাকো আমাক কেতিয়াবা মনত খুব ৰং দি যায় যে মোৰ বিয়াৰ সময়খিনি এনেকুৱা আছিল গতিকে এইখিনি এনেকৈ ৰাখিলে আমি পিছলৈ চাইও ভাল লগাব পাৰিম মনটো নহয়নে আৰু এয়া হৈছে মোৰ কলিগ অপৰাজিতাৰ বিয়া যিহেতু তাইৰ বিয়া সেই একেদিনাই আছিল একে তাৰিখতে তাইৰ বিয়াত মাত্ৰ 1 ঘণ্টাৰ কাৰণে আমি গৈছিলোঁ আৰু এটা ধুনীয়া মানে পৰিৱেশৰ মাজত অকণমান সময় থাকি খুব ভাল লাগিছিল আৰু এয়া সৰু এটা ক্লিপ মই ৰাখি থৈছিলোঁ আৰু দুয়োজনী কইনাৰ একেদিনাই বিয়া গতিকে একেটা ভিডিঅ'তে দুয়োজনী কইনাকে ৰাখি থ'লোঁ আৰু পিছলৈ চাব পাৰিম তাৰপিছত তাইৰ বিয়াৰ পৰা 1 ঘণ্টা থাকি আমি গুচি গ'লোঁ চাপৰলৈ আৰু এতিয়া আমি গৈ পাম চাপৰ আৰু এয়া আমাৰ কইনা আচলতে তাই চাপৰৰ আৰু বিয়া হৈছে বিলাচীপাৰাত আমাৰ ফালৰ পৰা সিহঁতলৈ মানে দুয়োজনলৈ দৰা কইনা দুয়োজনলৈ বহুত বহুত শুভকামনা আৰু আগলৈও যেন আমাৰ মৰম চেনেহবোৰ সদায় এনেদৰেই থাকে তাকে কামনা কৰিছোঁ আৰু আশা কৰিছোঁ সিহঁতৰ যুগ্ম জীৱন সুখৰ হওক আৰু ইফালে দৰা আহি পদূলিমুখ পাইছেগৈ আৰু ইফালে কইনাই বিয়াত বহিবলৈ ৰেডি আৰু এইখিনি সময়তে ভাবিলোঁ এটা সৰুকৈ ভিডিঅ' ৰাখি থওঁ কাৰণ আৰু এইটো সাজত তাইক পুনৰ দেখিবলৈ নাপাম আৰু আমিও বেছি সময় যিহেতু নাথাকিম গতিকে অলপ সময় তাইৰ সৈতে এনেকৈ ভিডিঅ' এটা কৰি থ'লোঁ আৰু এইফালে দৰাৰ সময় গৈ আছোঁ আৰু ফাইনেলি আমাৰ দৰা আহি উপস্থিত চোতালত বহিছে আৰু বিয়াৰ কামখিনিও লাহে লাহে আগবাঢ়িছে কইনাৰ দেউতাকে বহি বিয়াৰ যিখিনি কৰিবলগীয়া কাম সেইখিনি কৰিবলৈ আৰম্ভ কৰিছে আৰু এইদৰে দৰা অহাৰ পিছত আমি বেছি সময় যিহেতু নৰলোৱে আমি বিদায় মাগিলোঁ কইনাৰ পৰা দৰাকো এনেকৈ মাত দিয়া নহ'ল আৰু এইখিনি আছে সিদিনাৰ মানে ৰাতিৰ ফটো সেইখিনি একেলগে গাঁঠি দিলোঁ ইয়াৰ লগতে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ দুয়োজনী কইনাকে অপৰাজিতা আৰু অপ্সৰাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে দুয়োজনীয়ে সুখৰ সংসাৰ কৰিব পাৰে আৰু নেক্সট ভিডিঅ'ত পুনৰ লগ পাম আজিলৈ বাই